তো হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই ৰিপাংকৰ স্বাগতম জনাইছোঁ অন্য এটা মিনি ব্লগলৈ। আজি ব্লগটো হ'ব বৰদোৱাত। লেটছ গ'। তো প্ৰথম আমি সোমাই আহিলোঁ বৰদোৱাৰ যোনটো নিউ প্ৰজেক্ট চলি আছে তালৈ, আৰু তাত চালোঁ যে বিভিন্ন ধৰণৰ কাম কাজ চলি আছে আৰু এতিয়াও বহুত সময় বাকী আছে সেইটো অ'পেনিং কৰিবলৈ, য'ত সংৰক্ষিত হৈ থাকিব শংকৰদেৱৰ সংস্কৃতি, কীৰ্তন আৰু চিত্ৰকলাৰ আধুনিক ৰূপ। আৰু তাৰ পৰা ওলাই আহি আমি আহিলোঁ গংগাপাৰৰ ফালে। যিহেতু আমি শংকৰদেৱৰ তিথিৰ আগদিনা আহিছিলোঁ, একদম বহুত মানুহৰ ভিৰ আছিলে। আপুনি যদি কেতিয়াও বৰদোৱা অহা নাছিল, এবাৰ আহি বৰদোৱাৰ ভক্তি, সংস্কৃতি আৰু শান্তি অনুভৱ কৰি যাওক। প্ৰতি বছৰে শংকৰদেৱৰ তিথিত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহে আৰু হৈ পৰে উৎসৱমুখৰ পৰিৱেশ। এটা সৰু মিনি ব্লগত গোটেইখিনি দেখুৱাটো একেবাৰে সম্ভৱ নহয়, আৰু আপুনি যদি কেতিয়াবা বৰদোৱা আহিছে নিশ্চয় এটা কমেণ্ট কৰি জনাব। তো গাইজ, বৰদোৱা চাই আমি ঘৰৰ ফালে আগবাঢ়িলোঁ। আজিলৈ ইমানখিনি। তো বাই।